Welcome to Learn English with Sapnali. আমি হেদিনাখন আছিলো পেজ নম্বৰ 10 আকৌ আমি পেজ নম্বৰ 10 পৰাই আজি আকৌ আৰম্ভ কৰিম কোৱেশ্চন আনসাৰ্স খিনি আমাৰ শেষ হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লে আহিম Circle the rhyming words in each group rhyming words আমি ক্লাস 3 পৰাই পাইছো হলেও মই আকৌ এবাৰ কৈ দিছো rhyming মানে হল ছন্দ rhyme ছন্দ যেটো last letter to যাৰ মিল থাকে কাউন্টে ছন্দৰ মিল থাকে যেনেকে ইয়াত a small beautiful all ইয়াত কোন দুটা লেটাৰ মিলিছে small beautiful all small all ইয়াত মই সাৰ্কেল কৰি থৈছো দুটা দুটা rhyming words নিচিনাকে মিলিছে A small all B wonderful beautiful C might bright D wings sings তাৰ পিছত আহিলে question number 5 complete the word web with things you find in a garden এখন গাৰ্ডেনত যিখিনি বস্তু পোৱা যায় সেই তাক মিসিং লেটাৰ্ছৰ ফৰ্মত দিয়া আছে মাজত garden word to circle কৰি দিছে আমি মিসিং লেটাৰ্ছ টু কমপ্লিট কৰিব লাগিব এই প্ৰথমতে মই আহিছো এইখিনিৰ পৰা garden related word এটো লাগিছে flower f l o w e r then butterfly b u t t e r f l y next gardener গাৰ্ডেন শব্দটো আছে তাৰ লগত er এটা লগাই দিলে gardener next honey bee h o n e y b e next trees t r e s তাৰ পিছত হ'ব grass hopper ইয়াত ড্যাশ টু কোবা কাবাৰ কিতাবত প্ৰিন্টিংত অকমান ভুল আছে grass hopper g R A S H O P E R grasshopper. Next question number 6. Write a word that rhymes with the first two. দুটা rhyming words আমাক দিয়া আছে 3 নম্বৰটো আমি লিখিব লাগে মই কেইটামান কৈ দিম কিন্তু এইটা বাহিৰেও যদি তোমালোকে বেলেগ কিবা পাৰা তোমালোকে লিখিব পাৰিবা Just for help, মই তোমালোকক কৈ দিছো sweet feet meat MEAT thing sing king ring mood food good old cold sold gold then next question number 8 7 to পঢ়িলে হ'ব ইয়াত word আছে দুটা meaning আছে synonyms বুলি যেটো কোৱা হয় same meaning beautiful দুটা meaning আছে pretty nice দুইটাই beautiful এ বুজায় great large big wise clever intelligent wonderful lovely delightful মানে এই word খিনিৰ এই দুটা word same meaning এ বুজায় next হল 8 এটো খুব সহজ মাজতে এটা word encircle কৰা আছে sun আৰু আমি জয়েন কৰিব লাগিব প্ৰত্যেকটোৰ লগত sun to prefix আগত ৰাখিব লাগিব আৰু তাৰ লগত যে কাৰ দি দিয়া আছে হেকিটাক মিলাব লাগিব সোৱা মই তোমালোকক কৈ দিছো sunburn sunlight sunshine sunday sunflower sunrays এইখিনিত খালি ঠাই আছে তোমালোকে তাত পূৰণ কৰিবা পেজ নম্বৰ 12 লে আহো 12 এই কোৱেশ্চনটো বৰ ইন্টাৰেষ্টিং কোৱেশ্চন নম্বৰ 9 প্ৰত্যেকটো ওয়াৰ্ডৰ লাষ্ট লেটাৰ পা আৰম্ভ হ'ব নতুন এটা ওয়াৰ্ড আৰু সেই নতুন ওয়াৰ্ডবিলাক কিন্তু আমাক মাজতে দিয়া আছে আমি খালি বিচাৰিব লাগিব যেনেকে প্ৰথম ওয়াৰ্ডটো হ'ল ফ্লাৱাৰ ষ্টাৰ্টিং লেটাৰটো হ'ল f এন্ডিং লেটাৰটো হ'ল r এতিয়া r দি এটা ওয়াৰ্ড আমি ইয়াৰ পৰা বিচাৰি প্লাই ইয়াত আছে rabbit starting letter r
আৰু ইয়াত ফিনিশিং লেটাৰ হ'ল T. So new word to start হ'ব T পৰা. T পৰা এটা তোমালোকে উলিওৱাচোন. Tadpole. Tadpole. Tadpoleৰ last letter to হ'ল E. Green যিটো box তাত আমি E পৰা এটা word start কৰিব লাগিব. ইয়াত দিয়া আছে ইয়াৰ পৰা বিচাৰি পেলাই লিখিলেই হ'ল. এইটো তোমালোকে নিজে নিজে কৰিবা, খুব ইন্টাৰেষ্টিং, ভালো পাবা. নেক্সট এইখিনি প্ৰেক্টিছ কৰিবলৈ কৈছে, এইখিনি টাং টুইষ্টাৰ. লেটাৰ্ছ. এখন লেটাৰৰ নমুনা দিয়া আছে. কাক লিখিছা আৰু কোনে লিখিছে সেই নামকেইটা দিব লাগিব. আৰু ইয়াত এই বক্সত কেইটামান word দিয়া আছে. New, a, happiness, family, very happy, prosperity, year. শুদ্ধভাৱে ইয়াত বহুৱাব লাগিব. তোমালোকে ভালকে মন দি চোৱা আমি কেনেকৈ বহুৱাম. Wishing you a very happy new year. May the year bring happiness and prosperity to you and your family. Only next. Question number 14. Boxot amak word dia ase. Words gita pohim ami de. Bark, bhuka. Kukure bhuke je. Nose, nak. Play, khela dhula kora. Drink, pia. Man, manu. A, food is to eat as water is to drink. B, bird is to sing as dog is to bark. C, earth is to God as machine is to man. D, sight is to eyes as smell is to nose. E, prayer is to pray as games is to play. Next আছে words ending with MB. আমি ইংলিছটো বহুত আগৰ পৰা তোমালোকে পঢ়ি আহিছা, তেনেকুৱা ঢেৰ words আছে যিটো MB দি পেলাই শেষ হয়. দুটা আমাক কৰি দিছে, thumb, dumb, bomb, comb, tomb, womb. এনেকুৱা ঢেৰ word আছে যিবিলাক MB দি ইউজ হয়. আশা কৰোঁ তোমালোকে দেখিবা. Next ahu. Now write the names of 4 things ending with S to mean more than. In lesson তোমালোকে ঢেৰ পাবা. S দি পেলাই শেষ হোৱা কেইটামান word বিচাৰি পেলাই নিজৰ কপিত লিখিবাচোন, ভাল লাগিব নিজে নিজে কৰিলে এইটো. Complete the following by using and, but, so or therefore. এইগিটা ব্যৱহাৰ কৰি এগুটে fill in the blanks খিনি শেষ কৰিব লাগিব. তোমালোকে এটো পেন্সিলেৰে নিজে নিজে কৰিবা. নেক্সট ভিডিওটোত মই কম, যদি ভুল হয় ৰাবাৰেৰে মুছি পেলাই ঠিক কৰি লবা. আজিলে আহো ইমানেই. থ্যাংক ইউ.